Hello everyone, welcome back to my new video. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু মই ভালে আছো মই ৰুমি চাই আছে আপোনালোকে লাটিফ মিউজিক আৰু আজি মোৰ মনটো বহুত বেছি এক্সাইটেড কাৰণ মই সায়েন্স মিডিয়াম যাবলৈ গৈ আছো চাবৰ কাৰণে আৰু মই গৈছিলো মোৰ যেতিয়া 4 ইয়াৰ্স মান আছিল জাগে তেতিয়াই মই গৈছিলো আৰু এতিয়া যাবলৈ গৈ আছো মই বহুতখিনি চেঞ্জ হোৱা বুলি মানে শুনিছো আৰু বহুত ভাল লগা হোৱা বুলিও মানে শুনিছো আৰু কাৰণ আমাৰ মানে কি জেঠিমাতে যাই আহিছে বলে সো এই কাৰণে বলে আমি যেতুকে মানে মই বহুত আগতে গৈছিলো সো হে কাৰণে বলো আমিও যাও আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ফলো কৰা নাই প্লিজ চেনেলটো ফলো কৰি লওক আৰু এফালে চাকচোন মাৰ আৰু মোৰ ড্ৰেছ পুৰা একদম মিলি গৈছে এয়া হৈছে মাৰ য়েল্লো আৰু মই য়েল্লো কুৰ্তি পিন্ধিছো মানে ড্ৰেছ লৈছো তাতে চেঞ্জ কৰিম আৰু এইবোৰ মানে দেখিছে না আমি মাত্ৰ দুদিনৰ কাৰণে যাম বাট আমি ইমান কাপোৰ লৈছো ই ধুম্মা মানে বেগটোৰে আমাৰ কাপোৰ বহুত লাগে আসলতে এফালে মাক আৰু মোক চাকচোন পুৰা মিলি গৈছে মই যদি দুপট্টাখনো যদি মই মানে য়েল্লো ললো হয় পুৰা একদম মিলিল হয় কিন্তু মই ব্লুৱে ললো আৰু সো মোৰ যেটো জিন্সটো ব্লু হে কাৰণে সৰি প্লাজোটো প্লাজো জিন্সৰ দৰে আৰু সো সেইকাৰণে মই দুপট্টাখন ব্লুৱে ললো আৰু কুৰ্তিটো য়েল্লো তো তথাপিও মাৰ লগত অলপ হলেও মেচ হৈছে আৰু এতিয়া ৰিস্কাত উঠি গৈ আছো পুৰা একদম আপোনালোকে চাই থাকক পুৰা একদম হেকলৈকে ব্লগটো অলৰেডি মই ভিডিও আপলোড কৰিছো পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 একেটা মই আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই চাই লব আৰু এইটো হৈছে পাৰ্ট 4 মানে এইটো একেবাৰে লাষ্টত আৰু মই পাৰ্ট 5 নকৰো এইটোৱে লাষ্ট যদি আপোনালোকে মোৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এই তিনটা যদি চোৱা নাই চাই লব আপলোড কৰা আছে মোৰ চেনেলত লাটিফ মিউজিক ইটোটো লাটিফ মিউজিকে চাই আছে আপোনালোকে ন সো চাই লব যিসকলে চোৱা নাই আৰু যিসকলে চাই আছে বহুত বেছি ধন্যবাদ ব্লগ এটা চাই পেলাই কেনেকুৱা পাইছে এটা কমেন্ট কৰি দিব আৰু এইফালে বাছত পুৰা একদম চিপছ খাই গৈ আছো মানে বহুত বৰ লাগিছে আসলতে এনেকে যেটোকে অলপ লং হয় জাৰ্নিটো আমাৰ সো তথাপিও আৰু উপায় নাই আমি মানে এনেকে হঠাৎ অহা কথা নাছিলে আমি যোৱা কথা আছিল শিৱসাগৰ কিন্তু স্কুল খুলিবৰ হল কাৰণে আমি এনেকে আহিলো আৰু ফুৰিব ওচৰতে তথাপিও আৰু ভাল লাগিলে বহুত বেছি এতিয়া আপোনালোকে পুৰা একদম স্কিপ নকৰাকে হেকলৈকে চাই যাওক ভিডিওটো আৰু আপোনালোকে ভাবে চাগে মই মিউজিক কিয় নলগাও বা গানবোৰ কিয় নলগাও ভিডিওত মই কথাই কৈ থাকো তেনেকুৱাকে ভাবে চাগে আসলতে মই মিউজিক বা কিবা গান মিউজিক সিক দি পেলাই মই ভিডিওটো মানে অলপ ধুনিয়া কৰিব বিচাৰ নাই মোৰ কথাৰে একদম বেছি এডিট নকৰাকে মই আপোনালোকলৈ আগবঢ়া ভিডিওবোৰ মই অলপ এডিট নকৰোৱে বাট জয়েন কৰি পেলাই এনেকে ডাবিংটো দিও মানে তেনেকে মোৰ এইখিনি হৈ যায় আৰু বেছি এডিট নকৰো ভিডিওবোৰ কাৰণ মানে নৰমেলতে চাবলৈ সদায় নৰমেলতে মই আপলোড দিও মই যেনেকে যি কৰো গুটেখিনি হেনেকে আপলোড দিও মই অলপ এডিট নকৰো ভিডিওবোৰ আৰু বহুতে কয় মই ভয়েসটো বলে এডিট কৰো মই বহুতে মোক কয় লগ পালেও কয় কেতিয়াবা মানে এনেকে কমেন্টছটো দি মই ভয়েসটো এডিট কৰো নেকি ভয়েসটো কেনেকে এডিট কৰিব পাৰিম যদি মই ভয়েসটো এডিট কৰিলো হয় অলপ হলো বেলেগ পালে হয় আপোনালোকে কিন্তু ভয়েসটো মই একেবাৰে এডিট নকৰো মই একদম নৰমেল মানে নৰমেল ভয়েসটোৱে দিও আৰু সো মই ভয়েস কিয় এডিট কৰিম মই যেটো নিজৰ ভয়েস সেইটোৱে দিম মই সো এডিট নকৰো মই ভয়েস আপোনালোকক কৈ দিলো আছে নহলে বহুতে মানে ভাবি থাকে মই এডিট কৰা বুলি এইফালে আমি আহি পাইছো এতিয়া সায়েন্স মিডিয়ামৰ গেটৰ আগতে আছো আমি সব বুলে এটা আইসক্রিমে খালো বহুত বেছি গৰম ধৰিছিলে ফন্টি আৰু মই বিনে আইসক্রিম খাই আছো আৰু ভাইটি তাত বিৰিয়ানী খাই আছে ইয়াৰ বলে অলপ ভুক লাগিছে সো আমি মানে আমাৰ ভুক লগা নাছিলে নে বহুত বেছি গৰম ধৰিছিলে সেইকাৰণে আইসক্রিমে খালো পেলাই লাইন পাতি আছো মই টিকেটৰ কাৰণে মাহতে মানে টিকেট নাকাটে মই কাটিম কাৰণ টিকেটৰ বিষয় মানে ইয়াত মানে টিকেট কাটিব লাগে সব হিন্দীত ক'ব লাগে ন সেইকাৰণে মানে হিমান বেছি পাত্তা নাপায় মাহতে গতিকে মই আৰু টিকেট কাটিলো যেৰুকে বহুত বেছি দেৰি হৈছিল আমাৰ টিকেটত মই 2 ঘণ্টা মান ৰৈছিলো কাৰণ বহুত দীঘলীয়া লাইন আছিল আজি আৰু ইমানেই বেছি মানুহ মানে বহুত মানুহ হৈছিল আজি সো এই কাৰণে 2 ঘণ্টা মান ৰখিব লাগিছে টিকেটৰ লাইনতে সো তাৰ পাছত এনেকে আহিলো আৰু ইফালে চাওকচোন মাছকিটা দেখি পেলাই এখিনি মই ভিডিও কৰি ৰাখিলো আৰু টিকেটৰ প্ৰাইসটো কোৱা হোৱাই নাছিল নহয় টিকেটৰ প্ৰাইসটো হৈছে যদি আপোনালোকৰ 8 ইয়াৰ্ছৰ বিলত তেতিয়া হলে 30 টকা আৰু যদি তাৰ ওপৰত হয় 45 টকা লয় আৰু কেতিয়াবা 50 টকা লয় যদি বেছি মানুহ হয় 50 টকা লয় আৰু যদি কম মানুহ হয় তেতিয়া হলে 45 লয় তেনেকুৱা আৰু বেছি মানুহ হলে 50 আৰু কম মানুহ হলে 45 তেনেকে বঢ়াই দিয়ে আৰু অলপমান বেছি যদি মানুহ হয় বঢ়াই দিয়ে অলপ আৰু একো নহয় এতিয়া আমি খেলিবলৈ অলপ আহিছো এইফালে মই অলপমান খেলিলো ভন্টিৰ লগত তাৰ পাছত ভাইটিক খং কৰিছে তাৰ লগতো খেলিব লাগে মই কলো ৰবা খেলিম তাৰ লগত অলপ প্ৰথমতে খেলিলো এতিয়া মই কাৰ লগত খেলো এৰ লগতে খেলিম নে তাৰ লগতে খেলিম তাৰ পাছত মই তাক অলপ বুজাই পৰাই পেলাই মই বলো ৰবা তোমাৰ লগত দেৰিকে খেলিম ভাইটিৰ লগত খেলিব আগতে তাৰ পাছত আৰু এনেকে তাৰ লগকো অলপমান সময় দিলো সো আসলতে হি মোৰ লগত খেলিব বিচাৰে কাৰণ ভন্টিতকে হি মোক বেছি ভাল পায় আৰু তাকো মই এৰিব নোৱাৰো না তাকো মই বহুত ভাল পাও সেইকাৰণে তাৰ কথাই শুনো আৰু বেছি ভাগ সেইকাৰণে বলো তাৰ লগতো খেলো ইয়া দেখিছেনে দাউৰি আহিছে মই তাৰ লগত খেলিম বুলি কোৱা কাৰণে সো তেনেকে খেলিলো তাৰ লগত অলপমান বহুত ভাল পাইছে মই তাৰ লগত খেলোতে
আৰু তাক যদি এনেকৈ মই অলপমান তাৰ লগত খেলোঁ সি বহুত বেছি ভাল পায় ঘৰত থাকিলেও মোৰ তাৰ লগত খেলি থাকিব লাগে মই চ' খেলিলে বহুত ভাল পায় সেইকাৰণে মই তাৰ লগত অলপ খেলিলোঁ আজি চান্স পাওঁতে ঘৰত খেলিম সিমান নেখেলোঁ তাৰ লগত তথাপিও অলপমান খেলোঁ যদিও বেছি নেখেলোঁ খেলা নহয় কাৰণ তেনেকৈ ভাল নালাগে ন খেলিবৰ কাৰণে মই সিমান খেলা পাতি ইমান ভাল নাপাওঁ তো আজি তেনেকৈ অলপমান খেলিলোঁ ইয়াত খেলিলোঁ অলপমান ভাল লাগিলে তাকো অলপ সময় দিলোঁ আৰু সিও বহুত বেছি ভাল পালে এইফালে মাছবোৰ চাবৰ কাৰণে আহিছোঁ ইমান ডাঙৰ ডাঙৰ দেখিছে এই মাছটো চাওকচোন ইমান ডাঙৰ মানে মুখখন অলপ পিনে দি আছিল সেইকাৰণে ভালকৈ দেখাই নাপালোঁ এইফালে এইকেইটাও চাওকচোন দেন এয়া বেছি মাছ নাই মৰি মৰি গৈছে হেনো এই হোৱাইট কালাৰৰ মাছটো কি কম মানে ইমানেই কিউট লাগিছে এনেকৈ আঙুলিটো যদি দেখাই দিওঁ মুখখন বহুত জোৰকৈ মেলি দিয়ে এইবাৰ দিয়া নাইচোন তেতিয়া দি আছিলে চ' এনেকৈ মেলি দিয়ে তেতিয়া ভাল লাগে মেলি দিলে আৰু এইফালে এইকেইটাও চাবলৈ আহিলোঁ বহুত বেছি কিউট হয় মাছবোৰ আৰু ডাঙৰ ডাঙৰো হয় কেইটামান মাছ মৰিয়ে গৈছে সেইকাৰণে এতিয়া অলপ কমেই আছে আগতে বহুত আছিলে হেনো এতিয়া কমি গৈছে কাৰণ বহুত মাছ মৰা বুলি শুনিছোঁ এইকেইটা মাছ নতুনকৈ ভৰাইছে বহুত বহুত বেছি ভাল লাগিছে চাওকচোন ইমান কিউট লাগিছে ন হোৱাইট মাছকেইটা চ' তেনেকৈ আমি আৰু চোৱাকেইটাই চাই আছিলোঁ অলপ সময় বাৰু চ' মাছকেইটা মানে ভালেই লাগে বহুত বেছি কিউট হয় আৰু কেইটামান মানে বেছি মাছ নাই আগতে বহুত আছিলে এতিয়া হেনো মৰি মৰি গৈছে তথাপিও আছে যদিও সিমান বেছি নাই আৰু দেন এতিয়া আমি ওলাই আহিলোঁ তাৰ পৰা এতিয়া অলপমান বাহিৰত খেলিম বা অলপ ভিডিঅ' কৰিম বাহিৰৰ পিনে তেনেকৈ আৰু দুটামান ফটো উঠিব চান্স পালোঁ কাৰণ মানে যিহেতুকে চায়েন্স মিউজিয়ামত সিমান বেছি বস্তু দেখুওৱা মানে সিমান বেছি বস্তু নেদেখালোঁ মই সেইকাৰণে অলপমান খেলিব পাইছোঁ মই খেলিব আৰু ফটো উঠিব পাইছোঁ যদিও ফটো উঠিব পাইছোঁ সিমান আৰু নহয় মই মাত্ৰ দুটা নাই তিনিটা ফটোহে উঠিছোঁ আৰু বাকী মাৰ লগত এটা ভণ্টিৰ লগত এটা ভাইটিৰ লগত এটা এনেকৈ আৰু বেছি উঠা নাই দেন জুলনাত বহুত টাইম খেলিলোঁ মই আধা ঘণ্টামান চাগে জুলনাতে খেলিছোঁ বহুত খেলিছোঁ মই জুলনাত আজি কাৰণ কিয় নাজানো ইমানেই ইচ্ছা গ'ল ডাঙৰ ডাঙৰ জুলনাকেইখন বহুত জোৰ চাই হিলাই দিয়ে চ' তেনেকৈ আধা ঘণ্টামান খেলিছোঁ আজি জুলনাত আৰু এতিয়া ভণ্টিক চাওকচোন তাই মানে উঠি নামি আহিব ইচ্ছা নকৰে তাইৰ লগত ময়ো থাকিব লাগে চ' তেনেকৈ আৰু এইবাৰ ময়ো বহি ল'লোঁ এতিয়া ইয়াতো অলপ সময় খেলিছিলোঁ মই বহুত খেলিছোঁ আজি জুলনাত কিয় নাজানো ইমানেই মন গ'ল নে মোৰ বহুত খেলিছোঁ জুলনাত আজি খেলি ভালে লাগিলে তাৰপিছতে ইয়াত আহিছোঁ ইয়াতো মই মানে এনেই কিবা এইবোৰ কি বা নাজানো জিমৰ বস্তু চাগে এইবোৰ নাজানো কাৰণ মানে ইমান ডাঙৰ ডাঙৰ ন ইয়াত বহি চাইছিলোঁ কিন্তু কেনেকৈ খেলে এইটোৱে নাজানিলোঁ চ' মানে বহুত মানুহ অহা নাই ইয়াত আৰু এইফালে চাওকচোন এইবোৰ ইয়াত মই অলপ মানে ভিডিঅ' কৰি পেলাই আহিলোঁ কাৰণ এনেকৈ আৰু এবাৰ এনেকৈ দেখাই পেলাই আহিলোঁ ইয়াত আছিলে জিৰাফ আছিলে কিবা কিবি এনেকৈ আছিলে আৰু চ' ভালেই লাগিলে চাই পেলাই এইবোৰ কিহেৰে বা বনাইছে আই থিংক মাটিৰে চাগে বনাইছে চাগে এনেকৈ ধুনীয়াকৈ কালাৰ কৰিছে তাৰপাছত এইবোৰ গছ পাতিও মানে কিছুমান নিজে বনাইছে এইবোৰ কাঠেৰে বনাইছে চাগে গছবোৰ মানে চুব নোৱাৰি ন চুলে গম পালোহেঁতেন কাৰণ অলপ দূৰত দূৰত আছিলে সেইকাৰণে গম নাপায় কিহেৰে বনালে তথাপিও আই থিংক মাটি বা কাঠেৰে এই দুটাৰে বনাইছে বহুত বেছি ভাল পালোঁ চাই পেলাই তাৰপাছত গুচি আহিলোঁ ইয়াত কিবা বকি আছিলোঁ মই নিজে নাজানো ইয়াত বহুতখিনি কিবা কিবি খেলিলোঁ আৰু ভাইটিও ইয়াত খেলি আছিলে কাৰণে তাক ৰখি আছোঁ কাৰণ এনেকৈ অকলে এৰি দিব নোৱাৰি বহুত ডাঙৰ এৰিয়া হয় মানে ক'ত থাকি গম নাপাম ন সেইকাৰণে এৰি দিব নোৱাৰি অকলে সেইকাৰণে তাকে এনেকৈ ৰখি আছোঁ সি বহুত খেলিলেও আৰু ভণ্টিটো অলপ জনা হৈছে সেইকাৰণে তাইক এৰি দিলোঁ কথা নাই তাই এনেকৈ আহিব পাৰিব কাৰণ তাইৰ হাতত এটা মোবাইল আছিলে সেইটো মানে আমাৰ দুটা মোবাইল থাকে ন ঘৰত এটা হৈছে মাৰ আৰু এটা আমাৰ এই স্কুলৰ গ্ৰুপৰ কাৰণে কেনেকৈ দুটা থাকে আৰু মোবাইল চ' সেইটো তাই লৈ আছিলে আৰু এইটো আব্বাৰটো মই লৈ আছোঁ মাৰটো মাৰ তাতে আছে তেনেকৈ আৰু এইফালে চাওকচোন আমি দুটা ফূৰ্তি খাই ল'লোঁ ইমানেই গৰম ভিতৰতে আছিলে দোকান হেৰি এটা ভাল চ' তেনেকৈ ভিতৰতে খাই ল'লোঁ এটা বহুত বেছি গৰম দিছিলে আচলতে আজি ইমান গৰমত ৰ'ব নোৱাৰি পেলাই এটা মানে খাই দিলোঁ আৰু ফূৰ্তি তাৰপাছত ইয়াত অলপমান এনেকৈ ফটো চটো উঠিলে মাহঁতে আৰু এইবাৰ চাওকচোন মাও খেলিছে জুলনাত সেইফালে ভাইটিক খেলাই দি আছে ভণ্টি মা আৰু ভাইটি মানে এনেকৈ জুলনাত অলপ উঠিলে কাৰণ ইয়াত উঠা নাছিলে আমি উঠিছিলোঁ বাৰু মা উঠা নাছিলে চ' তেনেকৈ মা অলপমান উঠি দিলে আৰু এনেকৈ আমি জোৰ কৰোঁতে দেন সেয়া চাওকচোন পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে মানে বহুত ভাল লাগে ন এইবোৰ চব বেছিভাগ গছ আছে গছবোৰ থকাৰ কাৰণে ন বহুত ভাল লাগে কাৰণ গছ পাতিবোৰ থাকিলে এনেও ভাল লাগে পৰিৱেশ গতিকে বহুতখিনি গছ আছিলে কাৰণে ভাল লাগিছিলে মানে বহুত মানেখিনি মানে কি আৰু চাৰিওপিনে গছ ধুনীয়া ধুনীয়া ফুলবোৰ আছিলে তেনেকৈ আৰু ইয়াত আমি অলপমান বহিছোঁ জিৰাইছোঁ এনেই আৰু অলপমান মানে টাইম পাছ কৰি আছোঁ অলপ কাৰণ মানে বহুত ভাগৰ ধৰিছিলে বহুত গৰমো যিহেতুকে সেইকাৰণে ইয়াত অলপ ছায়া দি আছিলে চ' সেইকাৰণে তাতে অলপ বহি পেলাই চালোঁ এনেই এইফালে সকলোৱে বহি আছিলে বহুত মানুহ বহিছিলে কাৰণ বহুত ৰ'দ দিছিলে তাৰপাছত বেছি দেৰি নকৰি তাৰ পৰা ওলাই দিলোঁ এইফালে ভণ্টি আৰু মই বেগ দাঙিব লগা হৈছে কাৰণ যিহেতুকে ডাইৰেক্টলি আমি ইয়াত আহিছিলোঁ ইয়াৰ পৰা যামগৈ ডাইৰেক্ট ঘৰত সেইকাৰণে বোলো বেগ চেগ লৈ আহিব লগা হৈছে সেইকাৰণে ভণ্টি আৰু মই দাঙিছোঁ কাৰণ মাহঁতে গেটত আছে মানে সেইফালে ফুৰি পেলাই মাহঁতে গেটত ৰখি আছে এতিয়া আমি দুটাই গেটলৈকে যাম বেগটো লৈ পেলাই
তাৰপাছত গেটৰ পৰা আৰু মায়ে ল'ব চ' আজিলৈ ইমানে যদি মোৰ মিনি ব্লগ নহয় লং ব্লগটো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব